Ayo bukti lu. Long. Iya, tapi mau pun lagi. Alga. Kemarin sini depan. Mas Harto আর বাজে হ'বলগীয়া কি আছে মানে খুবেই ভাল ধন্যবাদ আৰু শুভেচ্ছা থাকিল ভৱিষ্যতত আৰু তেওঁ ওপৰলৈ যাব পাৰোঁ আৰু তেনেকুৱা ধৰণৰ আমাৰ দেশখনৰ আমাৰ ৰাজ্যখনৰ নাম কঢ়িয়াই আনক তাকেই আমাৰ শুভেচ্ছা আজিৰ জেনেৰেশ্যন মই যিটো দেখিছোঁ খুবেই চবে টেলেণ্ট আছে স্পৰ্টছৰ ক্ষেত্ৰত আৰু বিশেষকৈ BTC এৰিয়াত আমাৰ ছোৱালীখিনি বৰ্তমানত বহুত আগবাঢ়ি আছে তুমি বক্সিংটো আছেই আৰ্চাৰী আছেই আৰু অন্যান্য এথলেটিক্স এইবিলাকতো দেখিছোঁ মানে আমাৰ ছোৱালীখিনিয়ে বহুত ভাল প্ৰদৰ্শন কৰি আছে ল'ৰাবিলাকো কৰি আছে কিন্তু ছোৱালীবিলাক বহুত ভাল কৰি আছে আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতত অলিম্পিকলৈ মানে বিভিন্ন ইভেণ্টছত আমি দেখিবলৈ যিহেতু তেখেতৰ ঘৰত অলপমান মানে অৱস্থা বেয়া ঘৰৰ পৰা আৰম্ভ কৰি এখন বাথৰুমৰ পৰা আৰম্ভ কৰি অকণমান সেই পৰিৱেশ নাই উন্নত পৰিৱেশ নাই যিটো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে আৰু BTC চৰকাৰৰ পৰা কিবা নহয় চাওক এইটোতো ডেফিনেটলি এতিয়া লাহে লাহে মানে হৈ যাব আমি সদায় কিবা এটা হোৱাৰ লগে লগে এইবিলাক মনলৈ আনি দিব নালাগে যে তোমাক কোনোবা সহায় কৰিছে না কৰা নাই তেওঁলোকক আমি উৎসাহ যোগাব লাগে আজি যদি লেট্ৰিন নোহোৱাকৈয়ে পাকঘৰ নোহোৱাকৈ শুব নোপোৱাকৈ যদি আজি ইণ্টাৰনেশ্যনেল লেভেলত মানে তেওঁ এই পজিশ্যনলৈ গৈছে আমি তেওঁক তেনেকুৱা লাইনটোত চিন্তাটো পেলাব নালাগে যে তেওঁ কোনেও মৰম কৰা নাই তো তেনেকুৱা ধৰণৰ প্ৰথম অৱস্থাত হ'বই কিন্তু আহি থকা দিনটোত নিশ্চয়কৈ মানে সেইবিলাক চবেই মৰম কৰিব চবেই চাব এইটো কিবা নাই আৰু নিজে সেলফ সাফিচিয়েণ্ট হ'ব এইবিলাকৰ কাৰণে গতিকে আমি সেইবিলাক কথা কৈ থাকিলে দুৰ্বল হৈ যায় যে মই কাৰো মৰম পোৱা নাই নেকি মৰম আছে আৰু সদায় প্ৰথম অৱস্থাত কাৰো ঘৰটো দেখা নাপায় কাৰো নাপায় তেওঁ যেতিয়া আহি এটা সময়ত প্ৰকাশ পাব তেতিয়া সেই দেখা পাব এতিয়া ভাগ্যৱতীক দেখিছোঁ সেইদিনা চবেই আদৰণি জনাইছে আৰু আদৰণি জনাইছে যিহেতু তেওঁৰ প্ৰতি এতিয়া মৰম চবেই খবৰ ল'ব আৰু খবৰ লোৱাৰ পিছত তেওঁৰ যিখিনি অনুশীলনৰ ক্ষেত্ৰতে হওক বা তেওঁৰ মানে লাইভ যিটো ইভেণ্টছত মানে গৈ আছে যিখিনি দৰকাৰ চবেই সহায় কৰিব লাগে মূলতঃ খেলৰ পৰা কিন্তু অলৰেডি নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ বহুত হৈছে অলৰেডি আজি এখন ফুটবল মহিলাই হৈ আছে কিন্তু মহিলাৰ স্পৰ্টছ লাইনটো খেলৰ ডেভেলপমেণ্টৰ কাৰণে আপোনালোকে চৰকাৰখনৰ বা BTC চৰকাৰখনৰ লগত কি কৰিব সুন্দৰ ষ্টেডিয়াম সেইটো মই এইটো কথাকে কৈছোঁ আমাৰ BTC এৰিয়াত অলৰেডি আমাৰ বহুত প্লেগ্ৰাউণ্ড আছে যিটো অসমৰ অন্য ঠাইত নাপাব আজি যদি আপুনি গোটেই এৰিয়াত ঘূৰি চাই চবতে আছে হয় আমাৰ ভাল আন্তঃগাঁথনি নাই ভাল আন্তঃগাঁথনি মানে কাক কৈছে যিটো মানুহে বহি চাবৰ কাৰণে আমাৰ গেলাৰী নাই কিন্তু খেলিবলৈ হ'লে আমাৰ গ্ৰাউণ্ডৰ কোনো অভাৱ নাই গতিকে ইয়াত অনুশীলন কৰিয়ে মানুহ আগবাঢ়ি গৈ আছে আৰু এটাটো হ'ল ইয়াত পটেঞ্চিয়েল আছে আগৰ পৰাই মই আজি জাষ্ট মাত্ৰ অলপ আগত কৈছোঁ কামেশ্বৰ বসুমতাৰী এজন খুব নামী খেলুৱৈ আছিলে যিটো আপোনাৰ মানে কি কয় 70ৰ পিছত মানে 80ৰ পিছত তেওঁৰে নাম আছিলে মহাৰাণা ক্লাবৰ তেওঁ খেলুৱৈ আছিলে এই সময়ত ৰাইজিং ক্লাব মহাৰাণা ক্লাব এইটোৱে অসমত জনাজাত আছিলে এই কামেশ্বৰ বসুমতাৰী ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা গতিকে সেইটো সময়ৰ পৰাই মানে এই অঞ্চলত মানে আছে মানে ফুটবলৰ যিটো কিবা টেলেণ্ট এইটো আছে আৰু এই চন্দনৰ কথা কওক চন্দনৰ বাদ দি পেলাই আৰু অন্য ল'ৰা আজি উঠি আহি আছে তেওঁলোকে মানে বাহিৰত গৈ আছে বিভিন্ন ক্লাবে তেওঁলোকক মানে লৈ আছে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাই আছোঁ গতিকে ওদালগুৰি ফুটবলৰ কাৰণে এটা মানে কি কয় আপোনাৰ চিট ফাৰ্ম বুজি পালে না ইয়াতে বিধানটো আছে খনি হয় এতিয়া এটা বাহিৰৰ পৰা কিবা এটা লগ আমাৰ টায়াৰ লোৱা এতিয়া কেমেৰাটা আহি অলিম্পিক টাৰ্গেট আছে অলিম্পিক টাৰ্গেটটো আছে মোৰ ৱেইটটো বেছি আছে মই বেছি ৱেইটত খেলোঁ মই লাইট হেভি ৱেইটত খেলোঁ অলিম্পিক দিব লাগিলে মই লাহে লাহে ৱেইটটো মই
মই বিচাৰোঁ আৰু আমাৰ ভেৰগাঁও অঞ্চলত এই যাত্ৰা কেনেকৈ আৰম্ভ হৈছিলে এই যাত্ৰা মই পোনপ্ৰথমতে মই আগতে স্কুলৰ পৰাই শিকিছিলোঁ তাৰপিছতে মই লাহেকৈ আমাৰ বড়ো ছাৰে বক্সিঙত পোনপ্ৰথমে মোক দিছিলে ছাৰে বক্সিং খেলিবানে এতিয়া মই বক্সিং নাজানো লাকি ফিল কৰিছোঁ ছাৰে ইমান জ্ঞানৰ মাজত ময়ো এজনী আছোঁ যে মোক মানে ছাৰে ভাল লাগিছে আগফালে মই এনেকুৱাই মানে আগবাঢ়ি যাব পাৰিম যুৱতীক আপুনি কি আহ্বান জনাব চবে খেলক ভাল প্লেয়াৰ হওক যিয়ে খেলক ভালকৈ মন লগাই খেলক